মদ ভাং খাই পৰি থাকিব পাৰোঁ খালত, কিন্তু কেতিয়াও চকু নিদিওঁ আনৰ মালত। চিধা কথা মোৰ কেল। আৰু এটা কথা জানেনে নাই বন্ধুসকল, ফেচবুকত প্ৰেমিক প্ৰেমিকাবোৰক দেখা আৰু ভাদ মাহত ৰাস্তাত কুকুৰবোৰক দেখা একেই কথা। চালা কেতিয়া কাৰ লগত লিলিমাই কৰি দিয়ে একো গমেই পোৱা নাযায়। আৰু এটা অন্তৰত লগা কথা আছে বন্ধুসকল, জানা কি? আজিকালিৰ বিবাহিত মহিলাৰ কপালৰ সেন্দুৰ আৰু বেক্টেৰিয়াৰ মাজত পুৰা মিল আছে। চালা দুয়োটাই খালি চকুৰে দেখা পোৱা নাযায়। এই বন্ধুসকল এটা চিধা কথা কওঁ দেই, যেতিয়া মানুহে তোমাৰ পাছফালে কথা ক'ব নহয়, চালা বিন্দাছ পাতি থৈ গুচি আহিবা। তেতিয়া একদম চিধা কথা, বিন্দাছ ল'ৰাৰ কথা এইখান। হাই বন্ধুসকল, মোৰ নাম অক্ষয় আৰু মই নতুনকৈ খুলিছোঁ এই বিন্দাছ ল'ৰা নামৰ চেনেলটো। তো প্লিজ তোমালোকে ছাবস্ক্ৰাইব কৰা, শ্বেয়াৰ কৰা, লাইক কৰা আৰু মোক কমেণ্টত জনোৱা যে ভিডিঅ'টো কেনেকুৱা লাগিছে আৰু কোনটো ডাইলগ তোমালোকৰ বেছি ভাল লাগিছে।